হেল্ল' গাইজ, আজি মই মামাহঁতৰ ঘৰত যাবৰ কাৰণে ৰখি আছোঁ ট্ৰেইন। আৰু ইয়াৰ ঘৰত আহি পাই গা পা ধুই লৈ মই ৰ'দত বহিছোঁ, কাৰণ ইয়াত নলবাৰীতকৈ বহুত বেছি ঠাণ্ডা। কাৰণ আমাৰ ঘৰৰ ওচৰৰ পাজৰতকৈ ইয়াত গছ গছনিও বেছি, সেইকাৰণে হয়তো ঠাণ্ডাটোও বেছি। ৰ'দত বহি থাকিলে মোৰ এটা বস্তুৰ কথাই মনলৈ আহে, সেয়া হৈছে ছোৱালীবিলাকৰ ফেভাৰেট টেঙা। আৰু মামীক সুধিলোঁ টেঙা আছে নেকি বুলি, মামীয়ে ক'লে ঘৰত নাই, গছতে আছে। সেইকাৰণে মামাৰ হাতে ভৰি ধৰি টেঙা পাৰিবৰ কাৰণে লৈ আহিলোঁ, আৰু মামাই টেঙা পাৰি দিলে। তাৰপিছত মই প্ৰথমতে কাঁহীত কুটি ল'লোঁ টেঙাখিনি, কিন্তু কাঁহীত সানিবৰ কাৰণে দিগদাৰৰ কাৰণে ভাবিলোঁ কলপাততে লৈ সানিবৰ কাৰণে সুবিধা হ'ব। টেঙাখিনি সানি থাকোঁতে কেতিয়ানো সানা হ'ব তাকে ভাবি ভাবি ৰখি থাকোঁতে জিভাৰ পানীৰে এক বাল্টিং পানী হৈছে। আৰু জিভাৰ পানী কেৱল অকল মোৰ পানীয়ে নহয়, কাষত থকা বাকী কেইটাৰো পানী লগ হৈছে। আৰু ফাইনেলি টেঙা ভাগত পাই গ'লোঁ, আৰু টেঙা খাই পিছফালে গৈ দেখিলোঁ সকলোৱে দেখোন বৰশী বাই আছে। মোকো একবাৰ দিয়া বুলি কওঁতে মাদেৰে ক'লে পেহলে হাম বাদ মে তুম। হ'ব, তুমিও কিমান মাছ আনা চাওঁ বাৰু। আহি গেছি মাছ। আমাক ছাৰপ্ৰাইজ কৰি মাদাৰে বেক টু বেক বহুতকেইটা মাছ আনিলে, তাকে দেখি ময়ো ভাবিলোঁ ময়ো ট্ৰাই কৰোঁ। কিন্তু মাছকেইটাই চাগে মোক পচন্দ কৰা নাই, এটা মাছো ধৰা নাই বৰশীত। 1 ঘণ্টামান ট্ৰাই কৰি কৰি ফাইনেলি এটা মাছ উঠালোঁ, 1.5 কিলোমান ওজনৰ। মানে চবতকৈ সৰু মাছটো মৰে, তথাপিও একো কথা নাই, মই ফাৰ্ষ্ট টাইম বৰশী বাই যে মাছ এটা পাইছোঁ। আৰু এইফালে চাওঁতে দেখিলোঁ তাই লিপষ্টিকটো খাই কিয় আছে, কিন্তু ভালদৰে চাওঁতে গম পালোঁ এইটো বোলে লিপষ্টিক নহয়, চকলেটহে। বাপৰে, কেনেকুৱা চকলেট ওলাইছে, আমাৰ দিনত আৰু কেৱল ললিপপটোৱে মেইন আছিল। মাছকেইটা দেখিলে ভাল লাগি যে ইয়াৰে এটা মাছ যে মই উঠাইছোঁ। আৰু এইফালে মামীহঁতে মোৰ মিমিক্ৰি কৰিছে। ভাত পানী ৰেডি হোৱালৈ ভাবিলোঁ অলপমান দৈ আৰু চিৰা খাই লওঁ, সেইকাৰণে মা মোৰ আৰু ভণ্টিৰ কাৰণে লৈ ল'লোঁ। আৰু দৈখিনি কিমান গোটা দেখিছেনে, সৰভোগৰ দৈৰ এনেই নাম আছে নহয়। ইয়াৰ পিছত ভাত খাই ৰেডি হ'লোঁ পূজা চাবৰ কাৰণে গধূলি। গাইজ, আমি এতিয়া মানে মোবাইল আনিব গৈছি। আমি ৰখি আছোঁ গাড়ীৰ ভিতৰত, খেজা দি কিনে এটাৰ ওপৰত এটা। ইফালে ইয়াত বহুত ডাঙৰ কালী পূজা হয়, 12 দিনীয়া, আমাৰ নলবাৰীৰ ৰাসৰ দৰে। আৰু ইয়াৰ মন্দিৰটো চাওকচোন কিমান ধুনীয়া। আৰু আমাৰ মামীও কিন্তু ধুনীয়া দেই। সৰু সৰু গাড়ীনো কিমান চাই থাকিম, সেইকাৰণে আমিও ব্ৰেক ডান্সত বহি ল'লোঁ উঠিম বুলি। ভাবিছিলোঁ গোটেইখিনি ভিডিঅ' কৰিম, কিন্তু যি স্পীডত ঘূৰিছে সেইকাৰণে ভয়তে মোবাইলটো থৈ দিলোঁ। আৰু পূৰা জোৰ কৰি ধৰি লৈছোঁ চেয়াৰখনত, নহ'লে মাজে মাজে উৰি যায়, পাঞ্চি মানে উৰুটি ফিৰি হ'ম যেনে লাগে। আৰু ইয়াৰ পৰা নামি ইমান ভোক লাগিছে, সেইকাৰণে ডাইৰেক্ট হোটেলত সোমাই লৈছোঁ। মোৰ ওপৰখনতে খাব মন আছিল, কিন্তু মানুহবিলাক ইমান ভৰ্তি হৈছে তাত ঠাই নাপালোঁ। খাই লৈ পূৰা এনাৰ্জি গোটাই লৈছোঁ, এতিয়া একফালৰ পৰা দোকানবোৰ চাই যাম। আৰু লগতে যি যি ভাল লাগে মাই দিলে কিনি ল'ম পূৰা। আৰু এইটো হৈছে ছোৱালীবিলাকৰ ফেভাৰেট পাৰ্ট, যিটো যিমান চালেও আমাৰ হেঁপাহে নপলায়। ময়ো তাৰ ব্যতিক্ৰম নহয়, সেইকাৰণে প্ৰত্যেকখন দোকানতে সোমাই সোমাই গৈ আছোঁ। এইটো 1 লাখ ব্ৰেণ্ডেড দামী, আপুনি চোৱা কি পানী দি ধুলেও নাযায়, একদমেই নাযায়। এইটো কি ব্লেক এণ্ড হোৱাইট, আপুনি এইটো আচাৰ দিয়া চচ দিয়া ডাইনিঙত। আৰু এইবাৰ আমি ট্ৰাই কৰিছোঁ ধোৱা লোৱা মেৰিগ'ল্ড বিস্কুট, যিটো দিয়ে 50 টকাত 1 চিঙা। ইয়াৰে আপোনালোকৰ কোনটো ভাল লাগিছে? মইতো পটকৈ মানে চুজ কৰিবই নোৱাৰোঁ, মোৰ চবেই ভাল লাগে। তথাপিও এইটো পচন্দ কৰিলোঁ, কিন্তু মোৰ হাতত ডাঙৰ হোৱাৰ কাৰণে নল'লোঁ। আৰু কি কি বস্তু ল'লোঁ মই পিছত দেখাম। আৰু এইফালে মামীয়ে বিৰিয়ানী ৰেডি কৰি থৈছে, আজিলৈ ইমানেই।